হাজোত পুনৰ অনুষ্ঠিত হ'ব বুলবুলি চৰাইৰ যুঁজ। ৰজা প্ৰমত্ত সিংহৰ দিনৰে পৰা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰিত চলি অহা বুলবুলি চৰাইৰ খেলক লৈ বৰ্তমান এক কুচমুখৰ পৰিৱেশ তীৰ্থনগৰী হাজোত। প্ৰকৃতিপ্ৰেমী সংগঠনে 2014 চনত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাৰ পাছতেই বিগত 9 বছৰ ধৰি বন্ধ হৈ আছিল হাজোবাসীৰ আৱেগ জড়িত হৈ থকা বুলবুলি চৰাইৰ যুঁজ। 2024 চনত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এছঅপি মৰ্মে পুনৰবাৰ অনুষ্ঠিত কৰা হয় এই খেল। নিজে উপস্থিত থাকি এই ৰোমাঞ্চকৰ খেল উপভোগ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ অসম চৰকাৰে সদনত লোৱা সিদ্ধান্ত মৰ্মে 2026 চনত পুনৰ আহতগুৰিত অনুষ্ঠিত হ'ব ম'হ যুঁজ। তাৰ মাজতেই বুলবুলি চৰাইৰ খেলক লৈও এতিয়া আশাবাদী হৈ পৰিছে হাজোবাসী, যাৰ বাবে এতিয়া পৰম্পৰাগতভাৱে চলি অহা বুলবুলি চৰাইৰ খেলৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাটৰ আহ্বান জনাইছে হাজোবাসীয়ে। এইবাৰ চৰকাৰী এছঅপি মানি বুলবুলি চৰাইৰ খেল অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে হাজোবাসীয়ে। মাঘৰ সংক্ৰান্তিত বুলবুলি চৰাইৰ খেল অনুষ্ঠিত কৰিবলৈ ইতিমধ্যেই গঠন কৰিছে খেল পৰিচালনা সমিতি। মানে 90% আশা কৰিছোঁ, 10% সদায় থাকে আৰু কিন্তু মানে হেৰি হ'ব বুলি মই ভাবিছোঁ আৰু বুলবুলি খেল। আৰু বুলবুলি খেলটো নোহোৱাৰ কাৰণ এইকাৰণে নাই, আমি এইটোতো বাকীবিলাকে যুঁজ বুলি ক'লে আমি খেলাই কওঁ। এইটো মানে ভগৱানৰ লগত, বিষ্ণুৰ লগত কানেক্টেড হয় এই খেলটো। কাৰণ বিষ্ণুক আমি সেইদিনাখন আমাৰ বিষ্ণু গোটেই হেৰি ঘূৰি থাকে গোটেই হাজোত, আৰু সেইদিনা তেখেতৰ সাক্ষাতত ৰাখি পেলাই আমি খেলখন পাতোঁ। গতিকে এটা ধৰ্মীয় অনুষ্ঠান, ইয়াত কোনো আমাৰ যিটো 1972ত ক্ৰুৱেল্টি টু দ্য এনিমেল এক্ট যিটো আছে সেইটোৰ ওপৰত ভিত্তি কৰি দুই এবাৰ বন্ধ কৰিছে, কিন্তু আমাৰ এই খেলটো নপৰে। এইকাৰণে নপৰে, তাত ক্ৰুৱেল্টি বুলি কোনো এটা বস্তু নাই। আৰু এইটো ডাবলি চিয়ৰ কৰিছে যোৱাবাৰ মানে আমাৰ চিফ মিনিষ্টাৰ যেতিয়া আহিছিল, তেখেতে নিজেই আহিছিল, তেখেতে নিজেই খেলখনত পৰিচালনাও কৰিছিল বুলি ক'ব পাৰি। তেখেতে কৈছে ইয়াত কোনো ক্ৰুৱেল্টি নাই, এইটো ধৰ্মীয় খেল আৰু এইটো বহুত পুৰণা খেল। ন্যায়ালয়ৰ বাধা যদি পুনৰবাৰ আহে আকৌ কি হ'ব? ন্যায়ালয়ৰ বাধা আহিব নালাগে, এইকাৰণে আমি ইতিমধ্যে CMলৈ দৰখাস্তখন দিছোঁ আৰু আমি আমাৰ লগো ধৰিম। ইয়াৰ আগত যেনেকৈ ন্যায়ালয়ৰ বাধা স্বত্বেও এছঅপি আছিল, এইবাৰ তেনেকৈ আমি এছঅপি আমাক দিব, সেই এছঅপি মতে আমি খেলখন পাতিম। আজি কিবা সভা হৈছে নেকি? আজি সেই সম্বন্ধত আজি মিটিং এখন হ'ল, মিটিঙত আমি কমিটি এখন হ'ল, মিটিং হ'ল আৰু গোটেই কথাটো মানে এটা বিশেষ ধৰণে খৰচী মাৰি আমি আলোচনা কৰিলোঁ। কৰি পেলাই আমি ভাবিছোঁ যে এইটোত বাধা তেনেকৈ অন্ততঃ বুলবুলি চৰাইৰ খেলটোত বাধা আহিব নালাগে। কোন তাৰিখে হ'ব ছাৰ এইবাৰ? এইটো সংক্ৰান্তিৰ দিনা, মাঘৰ বিহু সংক্ৰান্তিৰ দিনা। সেইদিনা সাজু হৈছে পাতৰ কাৰণে? সাজু হৈছে, সাজু আছে। যদি ন্যায়ালয়ে পুনৰবাৰ বাধা নিক্ষেপ কৰে, আমি বাধা দিব বুলি আমি ভবাও নাই, আৰু আমি এছঅপি মতে আমি খেল পাতিব পাৰিম বুলি আশা কৰিছোঁ। হাজোৰ পৰা ভৃগু দাস, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।